নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু পবিত্ৰ ৰাখী পূৰ্ণিমা হয়, মাহঁতৰ ঘৰলৈ আহিলোঁ, মানে ভাইটিহঁতক ৰাখী পিন্ধাবৰ কাৰণে, আৰু আপোনালোকক সকলোকে ৰাখী পূৰ্ণিমাৰ শুভেচ্ছা জনাইছোঁ। ধুনীয়াকৈ মই থালিখন সজাই ল'লোঁ। এনেকৈ আজি মিঠাই, ৰাখী, ফুল কেইবামান লৈছোঁ, লগতে ধূপ চাকি চাউল এনেকৈ থালিখন সজাই লৈছোঁ আৰু ভাইটিহঁতক তিনিওটাকে বহাই লৈছোঁ। পিছে তাহাঁতি ভিডিঅ'ত উঠিবৰ কাৰণে লাজ কৰে, তথাপিও অকণমান বোলো কৰিম বুলি এনেকৈ ভিডিঅ' কৰি ৰাখিলোঁ। আজি পবিত্ৰ ৰাখী পূৰ্ণিমাৰ দিনটোতেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, সৰুৰে পৰা আজিলৈকে যেনেদৰে তহঁতৰ আৰু মোৰ মাজৰ সম্পৰ্কটো মজবুত হৈ আছে, আগলৈও যেন তেনেকৈয়ে থাকে। মোৰ ভাল বেয়া সকলো সময়তে মোৰ লগত সাহস হৈ থকাৰ বাবে তহঁতক বহুত বহুত ধন্যবাদ জনাইছোঁ। ময়ো কথা দিলোঁ, প্ৰতিটো ভাল বেয়া সুখ দুখৰ সময়ত তহঁতৰ লগত সদায় সাহস হৈ থাকিম, আৰু তহঁতি তিনিওটা ভাল বেয়া সময়ত সদায় ইজনৰ সিজনৰ সাহস হৈ থাকিবি বুলি আশা ৰাখিলোঁ। আৰু সকলো সময়ত তহঁতৰ স্বাস্থ্য ভালে থাকক, তহঁতৰ জীৱনটো আনন্দৰে ভৰি পৰক, তহঁতৰ মনৰ আশাবোৰ পূৰণ হওক, তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু শেষত আকৌ কওঁ যেন তহঁতৰ আৰু মোৰ মাজত সদায় মৰম চেনেহ আন্তৰিকতাবোৰ এনেকৈ থাকে। আৰু শেষত আপোনালোকক সকলোকে ৰাখী পূৰ্ণিমাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আমাৰ লগতে আপোনালোক সকলোৱে ভাই ভনী ককাই ভাই সম্বন্ধটো যাতে অটুট থাকে তাকে কামনা কৰিছোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আপোনালোককো দেখাওঁ বুলি, আৰু ময়ো যাতে এনেকৈ মানে ভিডিঅ'ৰ জৰিয়তে পাছে পৰে ভিডিঅ'টো কেতিয়াবা মন গ'লে চাব পাৰিম, এনেকৈ আমি ৰাখী বন্ধনৰ দিনটো উদযাপন কৰিছিলোঁ বুলি। আৰু এতিয়া মোক ভাইটিহঁতে দিয়া উপহাৰসমূহ আপোনালোকক খুলি দেখাম। উপহাৰনো কি, তাহাঁতি মৰমত যিটোকে দিছে সেইটোতেই মই মানে সন্তুষ্ট, নিদিয়াহেঁতেনো একো মানে আপত্তি নাই, আৰু তথাপিও যেন তাহাঁতি মৰমত মোৰ কাৰণে আনিলে, বহুত বহুত ধন্যবাদ তাহাঁতক। ৰাতিকৈ ভাইটিহঁতক ভাত খাবৰ কাৰণে আমাৰ ঘৰলৈ মাতি থৈ আহিলোঁ, আৰু এতিয়াও মই ঘৰলৈ আহিলোঁ। আহি পিনি পোনপ্ৰথমে বেটীয়ে ককায়েকক মানে জেঠায়েকৰ ল'ৰা হয়, ককায়েকক ৰাখি বান্ধি লৈছে, আৰু ৰাতিৰ কাৰণে মানে যোগাৰ কৰিবই হ'ল। এফালে মই বনাইছোঁ মটৰ, দাংবডি, বুট, আলু এনেকৈ দি জ্বলা ভাজি বনাইছোঁ, আৰু এফালে মাংস বনাইছোঁ, এফালে এনেকৈ কঁঠালগুটি দি দাইল বনাইছোঁ। আজি এনেকৈ মানে ভাত সাজ যোগাৰ কৰিলোঁ, আৰু বৰ এটা বিশেষ মানে ভিডিঅ' কৰি থাকিবলৈ সময় নহ'ল। ঘৰৰ পৰা আহি লৰালৈকে ভিডিঅ' কৰিলোঁ। ইমানতে ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আজিলৈ আহোঁ, বাই বাই।